স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি ভাবিছোঁ ঘৰতে এটা ভিডিঅ' বনাওঁ। আজি মই দিনটো কি কৰোঁ, ক'লৈ যাওঁ, কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰা কৰোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চায়। আজি মই ক'লৈ যাম জানেনে? কওঁ জানো এতিয়া নকওঁ, যেতিয়া যাম তেতিয়া দেখাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া গম পাব মই ক'লৈ যাওঁ, আজি দিনটো কি কৰোঁ। দেৰি নকৰি ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেগী খাই লৈছোঁ, মেগী খাই মেলি আমি ফুৰিব যাম ন ভাইটি? চাপাতি বনাবলৈ এতিয়া ধুনীয়াকৈ বাচনটো পাতি দিওঁ। মই বনাম মাংস। এতিয়া গোটেইবোৰ লেতেৰা কৰি ল'লোঁ মই। এয়া মই পোৰা মাংস, পিঁয়াজ, নেমু দি ভাত অকণমান খাই লওঁ। পাছত আকৌ খাম মাংস দি। পোৰা মাংস লগত ভাত খাই দিওঁ পানী ঢালি। লগতে খাই আছোঁ, আমি ক'ত গৈ আছোঁ পালোগৈ আৰু ন? ওলালোঁ যাবলৈ। এয়া চাহ পানী কেটলিত লৈ আগত মিঠাই চিঠাইবলৈ গৈছে, মই চাহৰ বাতিটো লৈ গৈছোঁ আৰু। আমি ক'তো ফুৰিব অহা নাই, আজি মানে আমাৰ নবৈ ৰুইছে, সেইটো কাৰণে ৰোৱনীকেইজনীলৈ আৰু চাহ লৈ গৈছোঁ। চাহ চৰবত যিহেতু ইমান গৰম পৰিছে, সেইটো কাৰণে ভাবিলোঁ নেমু দি ৰচনা দি কিবা এটা চৰবত বনাই লৈ যাওঁ আৰু। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ। ইয়াতো চাহ আনিছোঁ, ভাত দিবলৈ মই আহিব পাৰোঁ নাহিব পাৰোঁ, সেইটো কাৰণে ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি গৈছোঁ আৰু। মোৰ লগত আহিছে ভাইটি আৰু লগৰজনী আগত গৈ আছে। ফুৰিলে ইমান জোৰছে। এতিয়া মই কিবা কঠিয়া ৰুম। চুলিখিনি খুলিব। ৰোৱনী লাগিলে ক'ব, মোক কণ্টেক্ট কৰিব। মোৰ নাম্বাৰটো তলত দি থৈ দিম। আন্ধাৰ মুখ নাই লোৱা। কেমেৰাটো ইমান ভাল নহয় মোৰ, কেমেৰা কোৱালিটি বেয়া। ইয়াৰ কথা পাতি আমি খালি হৈ গ'ল চুজি। মই বনাইছোঁ ভাল আছে। এয়া মই পথাৰত নামিলোঁ। ৰোৱনীবোৰ নাহে দেখিছ? মই এতিয়া ৰুম আৰু। ফুৰিব সামৰণি পৰিছে। ভাইটি হলি হৈ আছে নেকি এতিয়া? মোক নিচিতাবি দে। মোক নকৰিবি দেই, মই মোবাইল লৈছোঁ। ভালেই লাগিব আৰু। এয়া মোৰ খৰিও শেষ, মাংস ৰেডি। সকালে যাব পৰা নাই নাজানো আৰু দি পঠিয়াম আৰু। সেয়ে আমি পথাৰলৈ ভাত নিছোঁ, বহুত কষ্টত নিছোঁ পাই। ভাল লাগিছে নাই? হয় কেনেকুৱা লাগিছে? আমাৰ নামঘৰ এতিয়া একেবাৰে তাত পাই মানে ভিডিঅ'টো কৰিম দেই। এতিয়া বহুত কষ্ট হৈছে। এয়া আমি কেনেকৈ ওলমাই নিছোঁ দুজনীয়ে। চলো এতিয়া পথাৰলৈ যাওঁ, একেবাৰে পাই লওঁ তাৰপিছত আপোনাক মোৰ মোবাইলটো ভাল লওঁ। এইটো মোৰ মোবাইল থোৱা পকেট। ইমান ৰ'দত মানুহবোৰে কেনেকৈ ৰুইছে জানো। বহুতেই বেছি ভাল লাগিলে। পথাৰত আহিলোঁ, সকলোৱে মিলি জুলি এসাঁজ খালোঁ, ফূৰ্তি কৰিলোঁ।
ভাল লাগে পথাৰত আহি। এতিয়াতো ৰোৱা তোলা সময় হয় আৰু যেতিয়া ধান কাটিব হ'ব তেতিয়াও ভাল লাগে, তেতিয়াও আহোঁ মই। কিন্তু বেছি দেৰি নাথাকোঁ, ইমান ভালকৈও নাজানো ধান কাটিবও নাজানো, ৰুবও নাজানো, তথাপিও চেষ্টা কৰোঁ, শিকাই দিয়ে, শিকিব চেষ্টা কৰোঁ পথাৰত মাজে মাজে মানে কি যেতিয়া ৰুৱে আইনাহঁতৰ ঘৰলৈ আহোঁ, মামীহঁতৰ লগত যাওঁ, পোৱালীজনীৰ লগত যাওঁ। এইজনী শুই আছে, এইজনীতো ক'বই নালাগে, পুৰা ৰুব জানে মোতকৈ বেছি। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, এতিয়া ঘৰলৈ যাওঁ আৰু। বহুত কষ্টত বহুত গৰমত ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পায়। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, আকৌ নেক্সট ভিডিঅ'ত